वेलकम टू आजुर्स वर्ल्ड। आशा करूँ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক দুৰ্গা পূজা স্পেচিয়েল অপৰাজিতা ফুলেৰে তৈয়াৰ কৰা খুবেই টেষ্টি হেল্ডি আৰু ইউনিক ৰেচিপি এটা দেখুৱাম। বলক মই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ইয়াৰে আপোনাৰ ফাৰ্ষ্ট ইনগ্ৰেডিয়েণ্টটো হৈছে অপৰাজিতা ফুল। ইয়াতে মই 10-15টা অপৰাজিতা ফুল লৈছোঁ আৰু ভালকৈ ধুই লৈছোঁ। সেকেন্ড ইনগ্ৰেডিয়েণ্টটো হৈছে চাউলৰ গুড়ি। চাউলৰ গুড়িখিনি মই অকণমান নিমখেৰে পেনত ভাজি লৈছোঁ। থাৰ্ড ইনগ্ৰেডিয়েণ্টটো হৈছে গুড়ি চেনি। আপোনালোকে নৰ্মেল চেনিও ব্যৱহাৰ কৰিব পাৰে, খালি মিক্সিত অকণমান গ্ৰাইণ্ড কৰি ল'ব। ইয়াত মই 4 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। 2 চামুচ ঘি। নেক্সট আপোনাৰ ষ্টাফিঙৰ কাৰণে মই 2টামান খেজুৰ, 2টামান আলমণ্ডছ, 2টামান কিচমিচ আৰু অকণমান নাৰিকল পেনত ভাজি লৈছোঁ। নেক্সট আপোনাৰ গাৰ্নিচিঙৰ কাৰণে মই ৰুকা নাৰিকল অকণমান পেনত ভাজি লৈছোঁ। 2টামান বাদাম এনেকৈ সৰু সৰুকৈ মই গাৰ্নিচিঙৰ কাৰণে কুটি লৈছোঁ। বলক তেনেহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ আমি। এতিয়া মই ইয়াতে পানী বইল কৰিব দিছোঁ। ইয়াত মই 4 কাপ পানী লৈছোঁ আৰু অপৰাজিতা ফুলখিনি ইয়াত দি দিছোঁ। এনেকৈ আপোনালোকে পানীখিনি আধা কৰিব লাগিব, মানে যদি 4 কাপ পানী লয় আপোনালোকে 2 কাপ কৰি ল'ব লাগিব। এয়া চাওক, পানীখিনি উতলিব ধৰিছে। আমাৰ পানীখিনি অকণমান কমি আহিছে। এয়া চাওক, আমি পানীখিনি বাকি ল'লোঁ গিলাচত। এতিয়া আমি নেক্সট ষ্টেপটোলৈ যাওঁ। বলক এতিয়া আমি চেনিখিনি ইয়াত মিক্স কৰি দিওঁ। ঘিখিনিও ইয়াত মিক্স কৰি দিম। আৰু অলপ অলপকৈ এই পানীখিনি দি আমি এনেকৈ মিক্স কৰি দিম। আপোনালোকে অলপ অলপকৈ এনেকৈ দি থাকিব আৰু মিক্স কৰি থাকিব। যেনেকৈ মাৰে তেনেকৈ মাৰি ল'ব। কালাৰটো অকণমান নীলাৰ নিচিনা হৈছে, কিন্তু আপোনালোকে কেমেৰাত দেখা নাপাব। এইটো বইল কৰাৰ পিছতহে আচল কালাৰটো ওলাব আপোনালোকে এনেকৈ মাৰি ল'ব। মাৰি লৈ ইয়াত যিটো ষ্টাফিং আছে, ষ্টাফিং অকণমান অকণমানকৈ এনেকৈ ভৰাই ল'ব। আপোনালোকে যেনেকুৱা শ্বেপ দিব বিচাৰে তেনেকুৱা দিব পাৰে। দিব বিচাৰে এনেকুৱা দিব পাৰে, আৰু যেনেকুৱা ধৰণৰ শ্বেপ দিব বিচাৰে আপোনালোকে দিব পাৰে। মই শ্বেপকেইটা বনাই ল'লোঁ। ঘিৰ গোন্ধটো এতিয়া আহিবলৈ লৈছে আৰু কালাৰটো দেখিছে নাই, কি ধুনীয়া কালাৰ এটা আহিছে। বলক এতিয়া আমি এইটো বইল কৰি লওঁ। এয়া চাওক, মই কুকাৰটো বহাই ল'লোঁ। ইয়াত অপৰাজিতা ফুলৰ ৰৈ যোৱা পানীখিনি মই ইয়াতে পুনৰ দি দিম। অকণমান উতল আহিবলৈ দিম পানীখিনি। পানীখিনি অকণমান বইল হ'বলৈ ধৰিছে। এতিয়া মই এই বলকেইটা ইয়াত দি দিম। এতিয়া আমি বলকেইটা দিয়াৰ পিছত 2টামান ইলাচি ফালি এনেকৈ দি দিম গোন্ধটোৰ কাৰণে। যদি আপোনালোকে ইলাচি বেয়া পায় তেনেহ'লে নিদিব। এনেকৈ ইলাচি 3টামান দি দিম। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি 2-3টা চিটি মাৰি দিব। এয়া দেখিছেনে আপোনালোকে, কি ধুনীয়া কালাৰ আহিছে। এতিয়া এটা এটাকৈ মই লাহেকৈ এনেকৈ উঠাই প্লেটত ৰাখি দিম। খুব ধুনীয়া গোন্ধ আহিছে, ইলাচি, ঘি। এয়া দেখিছেনে কালাৰটো, ইমান ধুনীয়া লাগিছে দেখি। এতিয়া আমি নেক্সট ষ্টেপত এটা এটাকৈ এনেকৈ লৈ এই নাৰিকলৰ গুড়িখিনি আপোনালোকে দেখিছেনে, ইয়াতে এনেকৈ মিক্স কৰি দিম। এনেকৈ মিক্স কৰি আপোনালোকে এটা এটাকৈ ইয়াত এনেকৈ ৰাখি দিম। খুবেই হেল্ডি ৰেচিপি হয়। ইয়াত মই তেল ব্যৱহাৰ কৰা নাই। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, খুবেই ভাল পাব খাই, আৰু খুব ধুনীয়াও হয় দেখিবলৈ। আপোনালোকে কালাৰটো মন কৰিছেনে, কি ধুনীয়া কালাৰ আহি গৈছে।
এতিয়া লাষ্ট ষ্টেপত আপোনালোকে বাদাম এনেকৈ ইয়াত দি দিব। কি সুন্দৰ লাগিছে, আপোনালোকে দেখিছেনে? মোৰতো এতিয়াই লোভ লাগি গৈছে, খাওঁ খাওঁ লাগি গৈছে। যদি আপোনালোকে ৰেচিপিটো ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু এনেকুৱা ৰেচিপি আপোনালোকৰ ওচৰলৈ মই লৈ আহিম। এয়া চাওক কি ধুনীয়া লাগিছে, দেখিছেনে? যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈও মই এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। ধন্যবাদ।